ওয়েলকাম টু আছামিজ ফানকাৰ। চ' ফ্ৰেণ্ড, মই এতিয়া আপোনালোকক কথা পাতিব ওলাইছোঁ এটা এপৰ বিষয়ে, যিটো এপৰ নাম হৈছে এপ লক। আমি যিবিলাক এপ আমি ইউজ কৰোঁ, লাইক ফেচবুক বা হোৱাটছআপ বা যিকোনো এপ, বা আমি যিকোনো ফাইল এটা হাইড কৰিবলৈ হ'লে কেনেকৈ কৰিব, এই এপটোৰ বিষয়ে মই আপোনালোকক ক'বলৈ ওলাইছোঁ। ফ্ৰেণ্ড, এই এপটোৰ নাম হৈছে এপ লক বুলি। এপ লক এইটো প্লে' ষ্ট'ৰত পোৱা যাব। প্লে' ষ্ট'ৰত গৈ পেলাই আপোনালোকে জাষ্ট চিম্পলি প্লে' ষ্ট'ৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব। ইনষ্টল কৰি লোৱাৰ পাছত জাষ্ট চিম্পলি মই ট্ৰিককেইটা কৈ আছোঁ, আপোনালোকে কেনেকৈ এপটো ডাউনলোড কৰি কেনেকৈ আপোনালোকে এপবিলাক আপোনাৰ ছিকিউৰ কৰিব পাৰিব। আপোনালোকৰ ফেচবুক বা হোৱাটছআপ বা যিকোনো এপ, বা আপোনালোকৰ ফটো ফাইল যিকোনো এপৰ আপোনালোকে কেনেকৈ হাইড কৰি ৰাখিব পাৰিব, বা কেনেকৈ ফটোবিলাক হাইড কৰিব, ভিডিঅ'বিলাক হাইড কৰিব, আপোনালোকৰ পাৰ্চনেল ভিডিঅ' বা পাৰ্চনেল ফটোবিলাক কেনেকৈ হাইড কৰিব। জাষ্ট এইটো এপৰ বিষয়ে মই আপোনালোকক কৈ আছোঁ, কেনেকৈ আপোনালোকে হাইড কৰিব। প্লে' ষ্ট'ৰত যাব ফ্ৰেণ্ড। প্লে' ষ্ট'ৰত যোৱাৰ পাছত জাষ্ট এই এপ লক বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত এপ লকৰ এই এপটো ইনষ্টল কৰি ল'ব। আৰু মই এপৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব। জাষ্ট চিম্পলি ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি বাছ অ'পেন কৰি ল'ব ফ্ৰেণ্ড। চিম্পলি অ'পেন কৰি পাছতে এপটো অন কৰিব। এপটো অন কৰি কিনে জাষ্ট চিম্পলি এপটো অ'পেন কৰি ল'ব। অ'পেন কৰি পেলাই যিবিলাক টাৰ্মছ এণ্ড কণ্ডিশ্যন আহে সেইবিলাক একচেপ্ট কৰি ল'ব লাগিব। জাষ্ট চিম্পলি একচেপ্ট কৰি ল'ব। একচেপ্ট কৰি ল'ব। ড্ৰ এণ্ড আনলক পেটাৰ্ণ, যিটো আপোনাৰ অলৰেডি মানে আপোনাৰ মোবাইলত যিটো লক লগা থাকে, সেইটো লকটো অলৰেডি অন কৰি ল'ব লাগিব এবাৰ। অন কৰি লোৱাৰ পাছত ছেম প্ৰচেছ আপোনালোকে এনেকৈ প্ৰথমত মানে লকটো কোনটো পেটাৰ্ণ আপোনালোকৰ ভেৰি ইজি লাগে, সেইটো পেটাৰ্ণটো আপোনালোকে অন কৰি ল'ব ফ্ৰেণ্ড। অন কৰাৰ পাছত জাষ্ট চিম্পলি আপোনালোকে ইমেইলটো দি দিব। কাৰণ আপোনালোকে যদি কেতিয়াবা আপোনালোকৰ এপটো পাহৰি যায় বা পেটাৰ্ণটো পাহৰি যায়, তেতিয়াহ'লে ভেৰি ইজিলি আপোনালোকে ৰিকভাৰ কৰি ল'ব পাৰিব। চ' এতিয়া এপটো অ'পেন হৈ গৈছে। এপটো অ'পেন হোৱাৰ পাছত আপোনালোকে এতিয়া কোনটো অপশ্যন এতিয়া লক কৰিব বিচাৰে, যিটো অপশ্যন লক কৰিব বিচাৰে, বা চিম্পলি আপোনালোকে আনলক আছে বৰ্তমান, জাষ্ট এইবিলাকৰ ইয়াতে ক্লিক কৰি দিব। পাৰ্মিট দি দিব। পাৰ্মিট হোৱাৰ পাছত পাৰ্মিট ল'ব লাগিব। ইয়াতে পাৰ্মিট লোৱাৰ পাছত জাষ্ট চিম্পলি ইয়াতে গৈ পেলাই আপোনাৰ এপ ছিকিউৰ এক্সেছৰ মানে পাৰ্মিট দিব লাগে। চ' আপোনালোকে এইটো পাৰ্মিট দি দিব। পাৰ্মিট দি এক্সেছ আহিব। এক্সেছটো এলাউ কৰি দিব। এলাউ কৰাৰ পাছত আপোনালোকে কোনটো ছফ্টৱেৰ আপুনি বিচাৰিছে আপোনালোকৰ ইয়াতে লক কৰি ৰাখিবলৈ। জাষ্ট মই যদি বিচাৰোঁ মোৰ ৱাইফাইটো লক কৰি ৰাখিম, কোনেও মোৰ ৱাইফাইটো ইউজ কৰিব নোৱাৰিব, বা ব্লুটুথটো লক কৰি ৰাখিম, ব্লুটুথটো মোৰ কোনেও ইউজ কৰিব নোৱাৰিব, বা মোৰ ইমেইলটো কোনেও ইউজ কৰিব নোৱাৰিব, লাইক মেছেঞ্জাৰ কোনেও ইউজ কৰিব নোৱাৰিব, বা মোৰ মোবাইলৰ পৰা কোনোবাই বেকআপটো বেলেগ মোবাইলত নিব নোৱাৰিব, বা বেকআপ ৰেজিষ্টাৰ কৰিব নোৱাৰিব কেতিয়াও মই এই লকটো আনলক নকৰি। চ' কল ৰেকৰ্ডটো কোনেও অ'পেন কৰিব নোৱাৰিব, কেমেৰা অ'পেন কৰিব নোৱাৰিব। এইটো এটা ভেৰি চিম্পল এপ ফ্ৰেণ্ড। যদি আপোনালোকে এই এপটো ইনষ্টল কৰি লয়, বা গুগল ড্ৰাইভত আমাৰ বহুত কিবা কিবি থাকে, গুগল ড্ৰাইভ আমি লক কৰি ৰাখিম, যে ফেচবুকো লক কৰিব, যিটো লক কৰিব লাগে চিম্পলি টেপ কৰিলে হৈ যাব। টেপ কৰিলে আপোনালোকৰ ফাইলকেইটা লক হৈ যাব। চ' ফটোটো লক কৰি ৰাখিব। চ' এইটো ৱৰ্ক কেনেকৈ কৰে মই এতিয়া আপোনালোকক দেখাই দিছোঁ। জাষ্ট প্ৰজেক্টশ্যন অলৰেডি আমি লক কৰা হৈ গ'ল। চিম্পলি বাছ আমি এতিয়া এক্সিট হৈ যাম। এক্সিট হোৱাৰ পিছত অট'মেটিকলি এতিয়া গোটেইকেইটা লক হৈ গৈছে এপবিলাক। জাষ্ট চিম্পলি মই আপোনালোকক প্ৰমাণ কৰি দেখাই আছোঁ। জাষ্ট এতিয়া মেছেঞ্জাৰত যদি মই টেপ কৰোঁ, লগালগ লকটো আহি গ'ল ফ্ৰেণ্ড। এতিয়া লকটো অ'পেন কৰাৰ লগে লগে অ'পেন হৈ যাব। হোৱাটছআপ যদি যাওঁ, হোৱাটছআপটো মই লক কৰা নাই। মই এতিয়া যদি এইটো আনলক কৰিব লাগিব, যিকোনো এটা এপ আনলক কৰি ল'ব পাৰিব। এতিয়া মই দেখাই আছোঁ আপোনালোকক ফটো ফাইল বা হাইড কেনেকৈ কৰি, ফটো ফাইলবিলাক হাইড কেনেকৈ কৰি পেলাই ৰাখিব আপোনালোকৰ মোবাইলত, সেইটো বিষয়ে মই আপোনালোকক দেখাই আছোঁ। ফটো ফাইলটো প্ৰথমত ভিডিঅ' ফাইলটো আপোনালোকে লক কৰি দিব। লক কৰাৰ পাছত হাইড কৰিবলৈ হ'লে ফ্ৰেণ্ড হাইড কৰিবলৈ হ'লে চিম্পলি আপোনালোকে আপোনালোকৰ ফাইল মেনেজমেণ্টত যাব। ফাইল মেনেজমেণ্টত যোৱাৰ পাছত আপোনালোকে তাত ফাইল মেনেজাৰত যাব। চ' মোৰ এতিয়া এইটো
লক হৈ গৈছে ফ্ৰেণ্ড। এতিয়া যদি মই বিচাৰোঁ মোৰ কেইটামান ফাইল হাইড কৰি ৰাখিম, সেইটো কাৰণে মই নেক্সট ভিডিঅ' বনাম। আপোনালোকে যদি এইটো ভিডিঅ' লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো। মই নেক্সট ভিডিঅ'ত আপোনালোকক কৈ দিম নেক্সট ভিডিঅ'টো কেনেকৈ আপোনালোকে ফাইলৰ পৰা ফটো ভিডিঅ' কেনেকৈ হাইড কৰিব পাৰিব, ইম্পৰ্টেণ্ট ফাইলবিলাকৰ ইম্পৰ্টেণ্ট যিবিলাক আমাৰ ফটো ভিডিঅ' থাকে এইবিলাক কেনেকৈ আপোনালোকে হাইড কৰিব। থেংক ইউ ভেৰি মাছ মোৰ চেনেলটোত ভিডিঅ'টো চোৱাৰ বাবে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।